মই বনগাঁও সমষ্টিৰ পৰা আমাৰ কোকৰাঝাৰ ৩ নং কোকৰাঝাৰ ST সমষ্টিৰ কাৰণে আমি এটা প্ৰেছ মিট দিছোঁ। আমাক দলীয় স্বাৰ্থৰ হিচাপত আমি এটা ছাৰ্ভে কৰিছিলোঁ। আমি 3জনীয়া এটা গ্ৰুপ দি পেলাই ছাৰ্ভে কৰিছিলোঁ। মানে আমাৰ অহা বিধানসভা ইলেকশ্যনত আমাৰ টিকটটো কাক দিলে কাক দিলে আমি জিতিব পাৰিম, সেইটো হিচাপত আমি ছাৰ্ভে ৰিপৰ্ট আমাৰ এটা আছে। আমি গোটেই সমষ্টিটো ছাৰ্ভে কৰিছিলোঁ গোপনীয়ভাৱে। সেইটো হিচাপত 85% মানুহে আমাৰ এই সমষ্টিৰে আমাৰ মাননীয় চিফ হাগ্ৰামা মহিলাৰী চালৰ মিছেছ শিৱলী মহিলাৰী ডাঙৰীয়ানীক চবেই ছাপোৰ্ট কৰিছে, 85% মানুহে ছাপোৰ্ট কৰিছে। গতিকে যোৱা 2020ত আমি সেই সমষ্টিটো হেৰুৱাব লগা হৈছে। গতিকে সেই সমষ্টিটো হেৰুৱাৰ ফলত ৰাইজৰ বহুত ক্ষতি হৈছে। উন্নতিৰ ফালৰ পৰা একোৱেই উন্নতি হোৱা নাই গোটেই সমষ্টিটোত। গতিকে আমি এইবাৰো যদি সেইটো সমষ্টি আকৌ হেৰাবলগীয়া হয়, তেতিয়াহ'লে আমাৰ 2030ত এইটো দলীয়ভাৱে বহুত প্ৰভাৱ পৰিব। সেইটো ৰাইজে বুজি পাইছে। গতিকে ৰাইজৰ উন্নতিৰ স্বাৰ্থত যদি আমাৰ হাইকমাণ্ডে যদি এইবাৰ টিকটটো দিয়াৰ ক্ষেত্ৰত অলপ যদি ভাবি চিন্তি যদি খালি দলীয়ভাৱে নাভাবি যদি ৰাইজৰ যদি অলপ চিন্তা কৰে, ৰাইজৰ উন্নতিৰ কথা চিন্তা কৰে, তেতিয়াহ'লে ৰাইজে বহুতখিনি সকাহ পাব আৰু ৰাইজক সমৰ্থন জনাব। সেইটোত সমৰ্থন জনাব সকলো ৰাইজেই। আৰু প্ৰমীলা ৰাণী বাইদেউ যদিও দলীয় হয়, পুৰণা মানুহ, একেবাৰে পুৰণা মানুহ, গতিকে এটা মানুহকে আৰু ৰাইজে চাব বিচৰা নাই। নতুনত্ব ৰাইজে নতুনত্ব বিচাৰিছে। কাৰণ উঠি অহা যুৱক যিটো নতুন যুৱ চাম আছে, সকলোৱে নতুনত্ব বিচাৰিছে। আৰু শিৱলী মহিলাৰী ডাঙৰীয়ানীক আমি যদি এতিয়া যদি দলত যদি আনিব নোৱাৰোঁ, হয়তো পিছলৈ দলীয় হিচাপত বহুত এটা ক্ষতিকৰ পৰিৱেশ হ'ব বুলি আমি ভাবোঁ 2030ত। সেইটো হিচাপত বাইদেউক যদি আমি এতিয়াই যদি দলত আনিলে দলটো হয়তো আমাৰ যিটো উমেন আছে সেইটো বহুত ষ্ট্ৰং হ'ব আগলৈ। 2030 বা 2035লৈকে আমি যিটো আশা কৰিছোঁ যে আমাৰ চৰকাৰ থাকিব, এইটো ষ্ট্ৰংলি আমি যদি উমেনখিনিক আমি যদি ওপৰলৈ উঠাই ল'ব লাগে, তেতিয়াহ'লে আমাৰ শিৱলী বাইদেউক আমাৰ বহুত দৰকাৰ, আমাৰ দলত দৰকাৰ। সেইটো ৰাইজে অনুভৱ কৰিছে। গতিকে আমি বিচাৰোঁ হাইকমাণ্ডৰ ওচৰত আমি অনুৰোধ জনাইছোঁ যাতে শিৱলী বাইদেউক এইবাৰ টিকটটো দি ৰাইজৰো যাতে উন্নতি সাধন কৰে। দলীয়টোতো মই নাজানো, কাৰণ দলীয় মানুহ ভোট দিলেতো জিতিব নোৱাৰে, আমাক ভোটটো লাগিব ৰাইজৰ। গতিকে সেইটো হিচাপত ৰাইজৰ যিটো প্ৰতিশ্ৰুতি বা ছাৰে দিছে, ছাৰে কৈছে যে ৰাইজে বিচাৰিলে মই দিম। এতিয়া ৰাইজে বিচাৰিছে, শিৱলী বাইদেউক বিচাৰিছে, 85% ৰাইজে বিচাৰিছে। গতিকে ছাৰে কৈছে মই খুজিলে দিম। আমি খুজিছোঁ এতিয়া ছাৰে আমাক দিব লাগে, আমাৰ শিৱলী বাইদেউক টিকটটো আমাক দিব লাগে। আমাৰ এইখিনি দাবী। গাঁও বুলি ৱাইজ কোৱা নাই, আমি অল ছাৰ্ভে কৰিছোঁ। 85% মানুহে কৈছে। আমাৰ ছাৰ্ভে ৰিপৰ্ট হৈছে, অলৰেডি আমি ডিষ্ট্ৰিক্ট অফিচত জমা কৰিছোঁ আমাৰ এই ৰিপৰ্টবিলাক। তো সেইটো হিচাপত 85% মানুহে শিৱলী মেডামক বিচাৰিছে। যদি শিৱলী মহিলাৰী বাইদেউ যদি টিকটটো নাপায়, তেতিয়াহ'লে UPPLৰ বেছি ভোট পাব বুলি আশংকা দেখা যায় ৰাইজৰ ফালৰ পৰা। ৰাইজৰ মই ভাবোঁ 90% ৰাইজৰ সপোন যিটো সেইটো পূৰা হোৱাৰ স্বাৰ্থত ৰাইজে বিচাৰিছে, আৰু সেইটো 100% পূৰা হ'ব। আমি গাঁও বুলি ৱাইজ কোৱা নাই, আমি অল ছাৰ্ভে কৰিছোঁ। 85% মানুহে কৈছে। আমাৰ ছাৰ্ভে ৰিপৰ্ট হৈছে, অলৰেডি আমি ডিষ্ট্ৰিক্ট অফিচত জমা কৰিছোঁ আমাৰ এই ৰিপৰ্টবিলাক। তো সেইটো হিচাপত 85% মানুহে শিৱলী মেডামক বিচাৰিছে। শিৱলী মহিলাৰী বাইদেউ যদি টিকটটো নাপায়, তেতিয়াহ'লে UPPLৰ বেছি ভোট পাব বুলি আশংকা দেখা যায় ৰাইজৰ ফালৰ পৰা। ৰাইজৰ মই ভাবোঁ 90% ৰাইজৰ সপোন যিটো সেইটো পূৰা হোৱাৰ স্বাৰ্থত ৰাইজে বিচাৰিছে, আৰু সেইটো 100% পূৰা হ'ব।